নমস্কাৰ বন্ধুসকল, মই পুনৰ আহিছোঁ আমাৰ আন এটি ইউটিউব ব্লগ ভিডিঅ'লৈ। আমাৰ ইউটিউব চেনেলৰ নাম হৈছে TICS ইউটিউব ব্লগ সঞ্জয়। ইয়াৰ আগত মই দুটা ভিডিঅ' কণ্টিনিউ দিছিলোঁ দুদিনত, তো আজি থাৰ্ড ভিডিঅ' হ'ব। আৰু ইয়াৰ আগতে 10 মাহ 11 মাহ আগত ভিডিঅ'বিলাক দিছিলোঁ আমাৰ ক্লাছ ৰিলেটেড যিখিনি ভিডিঅ' আছে তাৰে ওপৰত। তো এতিয়া আজি ব্লগটো বনোৱাৰ মোৰ উদ্দেশ্যটো এটাই আছিলে যে বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে এইটো কথা নাজানে যে মানে কম্পিউটাৰ যদি ক'ৰবাত ক্লাছ কৰিবৰ কাৰণে যায় বা কোৰ্চ কৰিব যায়, সেই কোৰ্চ কৰিব গ'লে মানে প্ৰথম মানে কোনটো কোৰ্চ কৰিব লাগে আৰু লগতে সেই কোৰ্চৰ যিখিনি কণ্টেণ্ট বা যিখিনি ফাণ্ডামেণ্টেলছ থাকে সেইটোও বহুতখিনি ইনষ্টিটিউটে মানে ষ্টুডেণ্টছখিনি নিদিয়ে। এইটো কোৱা নাই যে আমি দিওঁ মানে আমাৰটো ভাল, বেলেগবিলাকে নিদিয়ে, বেলেগবিলাক বেয়া, মই সেইটো বিষয়ে ক'ব যোৱা নাই। মইতো কৈছোঁ কি যে যিকোনো ছাত্ৰ ছাত্ৰী নহওক কিয় কিবা এটা কোৰ্চ কম্পিউটাৰৰ ৰিলেটেড কিবা এটা কোৰ্চ কৰিব লাগিলে প্ৰথম জানিব লাগে যে সেই কোৰ্চটোৰ আমাৰ কৰিলে লাভালাভ কিমান হ'ব আৰু ফিউচাৰলৈকে আমি কি কামত সেই কোৰ্চটো আমি আমাৰ কৰিলে হেল্প হ'ব। আৰু ইয়াৰ লগতে ধৰি লওক আমি এই চাৰ্টিফিকেটখন যিখন পাম, সেই চাৰ্টিফিকেটখন আমি কেনেকুৱা ধৰণৰ জবত আমি এপ্লাই কৰিব পাৰিম। আৰু মেইন থিং কি এটা বস্তু বহুত প্ৰয়োজনীয়, সেইটো হ'ল যে কোৰ্চবিলাক কৰিলে নহয়, সেই কোৰ্চটোত আমি কি কি ফাণ্ডামেণ্টেলছ থাকে বা ধৰি লওক ছাপ'জ মই এটা এক্সাম্পল দিছোঁ, আমি কওঁ CCA কোৰ্চ মিনছ চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন, বহুতে এইটো বেছিক কোৰ্চ বুলিও জানে। CCA কোৰ্চত আমি আমাৰ তৰফৰ পৰা শিকাই দিওঁ যে প্ৰথম যেতিয়া ক্লাছ কৰা যায়, প্ৰথম ক্লাছ কৰিলে থাকে থিয়ৰী নোটছবিলাক থাকে, কম্পিউটাৰ ৰিলেটেড যিবিলাক নোটছ থাকে, জেনেৰেল নোটছ সেইবিলাক। নেক্সট থাকিব মানে প্ৰেক্টিকেল ক্লাছ থাকে, আৰু প্ৰেক্টিকেল ক্লাছৰ লগত যিটো প্ৰথম ক্লাছ কৰিলে থিয়ৰী ক্লাছ, সেই থিয়ৰী ক্লাছত আমি যিবিলাক লিখা গ'ল, বহীত যিখিনি লিখিলে সেই লিখাখিনি কেনেকৈ সিহঁতক বুজাই দিব লাগে বা কেনেকৈ সিহঁতে বুজি পাব লাগে সেইটো বস্তুৰ ওপৰত নেক্সট ক্লাছত কৰোৱা যায় উইথ প্ৰেক্টিকেল, তাৰ লগত প্ৰেক্টিকেল ক্লাছো হয়। এতিয়া প্ৰেক্টিকেল ক্লাছত যদি আমি চাব যাওঁ, প্ৰথম থাকে পেইণ্ট, আৰু পেইণ্টৰো সেনেকুৱা বিভিন্ন ধৰণৰ বিভাগ আছে বা কণ্টেণ্ট আছে। মই আপোনালোকক চিলেবাছখন এতিয়া আমাৰ ডেছক্ৰিপশ্যনত বা মই ইয়াতে আপোনাৰ হয়তো ওচৰত ক'ৰবাত আহিব স্ক্ৰীণত চিলেবাছখন গোটেই কোৰ্চৰ, আৰু মই আপোনালোকক দি দিম, সেইটো চাব পাৰিব। আৰু লগতে আমাৰ ৱেবছাইটত যাই ভিজিট কৰিব পাৰিব। ৱেবছাইটটো www.TICSedu.org, এইটো ৱেবছাইটত গৈও আপোনালোকে ভিজিট কৰিব পাৰিব। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৰ্চ আছে। মোৰ এটাই ৰিকুৱেষ্ট সকলোলৈকে বা সকলো ছাত্ৰ ছাত্ৰী বা মোৰ বন্ধু বান্ধৱীলৈকে যে যিকোনো কিবা এটা কোৰ্চ কৰিলে নহয়, সেই কোৰ্চটোৰ অন্তত এইটো বুজি পাব লাগিব যে সেই কোৰ্চটোত মানে আমাৰ লাভালাভ কি আছে বা আমি কোৰ্চটো কৰাৰ পিছত কেনেকুৱা ধৰণৰ আমি জববিলাক পাব পাৰোঁ সেই কোৰ্চটোতে। এনেকুৱা বহুত বিভিন্ন ধৰণৰ কোৰ্চ আছে যিখিনি সকলোৱে জনাটো উচিত। তো ইয়াৰ পিছতো আমি যিসকল ল'ৰা ছোৱালীক বা ছাত্ৰ ছাত্ৰী সেইখিনিক আমি ক্লাছ কৰোঁ আমাৰ ইয়াতে টিক্সত, তো সেই ক্লাছখিনিত আমি বিশেষকৈ এটা বস্তু আমি বিশেষ গুৰুত্ব দিওঁ যাতে ল'ৰা ছোৱালীখিনি কিবা এটা ইয়াৰ পৰা শিকি যাব পাৰে। আৰু পইচাটো নিশ্চয় মেটাৰ কৰিব, কাৰণ যিটো প্ৰেক্টিকেল ক্লাছ হয় আৰু কম্পিউটাৰ লাইনটোত খৰচাও সেই হিচাপতো হয়। তো আমি যাক যেনেকৈ পাৰোঁ এটা নেগচিয়েবল ফিজ ৰাখি পেলাই সকলোকে আমি ক্লাছবিলাক কৰি আগবঢ়াই লৈ যাওঁ। তো তেনেকৈ আমি আজি 11 ইয়াৰ্ছ কাম কৰি আছোঁ, আৰু সেই হিচাপতে যিবিলাক আমাৰ ব্ৰাঞ্চ আছে বা শাখা আছে, ইয়াৰে ছাব চেণ্টাৰবিলাক আছে, তো সেই শাখাবিলাকত এটা ৰুলছে ফ'ল' হয়, যিটো ৰুলছ আপোনাৰ হেড অফিচত ফ'ল' হয়। আৰু তেনেকুৱাকৈ আমি ল'ৰা ছোৱালীক শিকাই থাকিম। আৰু এইটো নহয় যে পইচা পাতি নাই কাৰণে কম্পিউটাৰ কোৰ্চ কৰিব নোৱাৰে। কাৰোবাৰ যদি এনি প্ৰব্লেম হৈ থাকে, পইচা পাতি প্ৰব্লেম হৈ আছে, মান্থলি ফিজ দিব নোৱাৰে বা কিবা এক্সট্ৰা প্ৰব্লেম আছে, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। মই যোগাযোগৰ নম্বৰটো আমি ডেছক্ৰিপশ্যনত মই দি দিম আপোনালোকৰ লগত, ঠিক আছে। তো এইখিনিয়ে আজি এটা শ্বৰ্ট ভিডিঅ' মই বনালোঁ বা আহিছিলে ক'ব লগা কথা, আৰু বহুতখিনি ক'ব লগা কথা আছে। এনেকৈ মই মাজে মাজে কিছুমান ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিম, তো আপোনালোকে যাতে আঁকোৱালি লৈ থাকে আৰু লগতে আমাৰ চেনেলটো আগবঢ়াবৰ কাৰণে
ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈকে এই চেনেলটো অলপ শ্বেয়াৰ কৰি দিব। ধন্যবাদ, নমস্কাৰ।